চেপ্টাৰ 1 হিষ্টৰী পাৰ্টটোৰ নাম হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। সো এমসিকিউ কেইটা আমি ডিসকাস কৰিম। নাম্বাৰ 1 প্ৰশ্ন যে কোনগৰাকী ভাইসৰয়ৰ দিনত বংগভংগ কাৰ্যকৰী কৰা হৈছিল। আমাক অপশন এ দিয়া আছে, অপশন ক দিয়া আছে লৰ্ড ডেলহাউসি, খ দিয়া আছে লৰ্ড কাৰ্জন, গ দিয়া আছে লৰ্ড মাউণ্টবেটেন, খ দিয়া আছে লৰ্ড বেটিংক। সো অপশন খটো হৈ যাব ৰাইট এনসার লর্ড কার্জন। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ৰেগুলেটিং এক্ট কেতিয়া প্ৰৱৰ্তন কৰা হয়। 1600 চনত নে 1773 চনত নে 1700 চনত নে 1784 চনত। গতিকে অপশন খটো হৈ যাব ৰাইট এনসার 1773 চনত ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰা হয়। তাৰপিছত কোৱেশ্চন নম্বৰ 3 যে কিহৰ পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটোক নতুনকৈ সজোৱাৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছিল। ক নম্বৰ দিয়া আছে দুৰ্ভিক্ষ, খ দিয়া আছে এলাহাবাদ সন্ধি, গ দিয়া আছে চিপাহী বিদ্ৰোহ, ঘ দিয়া আছে এটাও নহয়। গতিকে চিপাহী বিদ্ৰোহ হৈ যাব ৰাইট এনসাৰ গ নম্বৰটো, 3 গ। তাৰপিছত 4 নম্বৰ প্ৰশ্ন যে অসম প্ৰদেশৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল। ক দিয়া আছে ৰবাৰ্ট ক্লাইভ, খ দিয়া আছে লৰ্ড মিণ্টো, খ দিয়া আছে R.H. কিটছে আৰু গ দিয়া আছে উল্টা হৈ গৈছে, গ নম্বৰটো লাষ্ট আহিছে, গ দিয়া আছে এন্ড্ৰু ফ্ৰেজাৰ। গতিকে গ নম্বৰটো হৈ যাব, এইটো হৈ যাব ঘ নম্বৰটো, যি তোমালোকে এইটো ইয়াত গ হৈ আছে ভুলতে, গ নহয় ঘটো হৈ যাব যে R.H. কিটিংছ হৈ যাব ইয়াৰ শুদ্ধ উত্তৰটো। ঠিক আছে, ইয়াত অপশ্যনটো উল্টা পাল্টা হৈ আছে, টেনশ্যন কৰিব দৰকাৰ নাই। মই কৈ আছোঁ এটা আকৌ এবাৰ, যিটো অসম প্ৰদেশৰ চাৰি নম্বৰ যে অসম প্ৰদেশৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল। এইটো হৈ যাব এইটো R.H. কিটিছে, এইটো মনত ৰাখিবা। R.H. কিটিছে আছিলে অসম প্ৰদেশৰ প্ৰথম মুখ্য আয়ুক্ত। তাৰপিছত 5 নম্বৰ প্ৰশ্ন যে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল। ক নম্বৰ দিয়া আছে 1826 চনত, খ দিয়া আছে 1832 চনত, ঘ দিয়া আছে 1843 চনত আৰু ঘ দিয়া আছে 1833 চনত। গতিকে ক হৈ যাব ৰাইট এনসাৰ 1826 চনত। তাৰপিছত 6 নম্বৰ প্ৰশ্ন দিয়া আছে যে লৰ্ড কাৰ্জনক বংগ বিভাজনৰ আঁচনিখন কোনে তৈয়াৰ কৰি দিছিল। ক দিয়া আছে উইলিয়াম ইবাৰ্ট, খ দিয়া আছে এন্ড্ৰু ফ্ৰেজাৰ, গ দিয়া আছে বেমফিল্ড ফুলাৰ, ঘ দিয়া আছে কিটিংছ। গতিকে খ নম্বৰটো হৈ যাব ৰাইট এনসাৰ এন্ড্ৰু ফ্ৰেজাৰ হৈ যাব ইয়াৰ ৰাইট এনসাৰ। 7 নম্বৰ প্ৰশ্ন যে বংগভংগৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদী সভা ক'ত অনুষ্ঠিত হৈছিল। ক নম্বৰ দিয়া আছে কলিকতা, খ দিয়া আছে পাবনা, গ দিয়া আছে ঢাকা আৰু ঘ দিয়া আছে খুলনা। গতিকে ঘ নম্বৰটো হৈ যাব ৰাইট এনসাৰ খুলনাত প্ৰথম বংগভংগৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল, খুলনা হৈ যাব ৰাইট এনসাৰ। তাৰপিছত 8 নম্বৰ প্ৰশ্ন যে ভাৰতৰ জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ কাক বোলা হয়। ক নম্বৰ দিয়া আছে দিল্লী, খ নম্বৰ দিয়া আছে বংগপ্ৰদেশ, গ দিয়া আছে মুম্বাই, ঘ দিয়া আছে মাদ্ৰাজ। গতিকে গ নম্বৰটো হৈ যাব ৰাইট এনসাৰ বোম্বাই। ঠিক আছে, বংগ, এইটো ভুল হৈ আছে, অপশ্যনটো ভুল হৈ আছে, এইটো এনসাৰটো হৈ যাব বংগপ্ৰদেশ। ঠিক আছে, মোৰ শ্লাইডটো গৰম কৰাতে এইটো মোৰ হেৰি হৈ গ'ল অকণমান, মই পঢ়ি দিছোঁ আকৌ এবাৰ যে ভাৰতৰ জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ কাক বোলা হয়। সো এইটো হ'ব বংগপ্ৰদেশক বোলা হয়। ঠিক আছে, খ নম্বৰ বংগপ্ৰদেশক ভাৰতৰ জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বোলা হয়, এইটো এনসাৰ ৰাইট। তাৰপিছত 9 নম্বৰ প্ৰশ্ন যে পূৰ্ববংগ আৰু অসমৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল। ক দিয়া আছে গুৱাহাটীত, খ দিয়া আছে শ্বিলঙত, এইটো হৈছে শ্বিলং, গ দিয়া আছে ঢাকাত আৰু ঘ দিয়া আছে কলিকতাত। গতিকে অপশ্যন চি হৈ যাব ৰাইট এনসাৰ গ নম্বৰটো ঢাকাত। পূৰ্ববংগ আৰু অসমৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল, এইটো হ'ব ঢাকাত। তাৰপিছত 10 নম্বৰ প্ৰশ্ন যে বংগভংগৰ আগত অসমৰ ৰাজধানী ক'ত আছিল। ক নম্বৰ দিছে শ্বিলঙত, বানানটো তোমালোকে চাই ল'বা, শ্বিলঙত, খ দিয়া আছে কলিকতাত, গ দিয়া আছে গুৱাহাটীত আৰু ঘ দিয়া আছে ঢাকাত। গতিকে এইটো ক'ত আছিলে শ্বিলঙত, এনসাৰটো হৈ যাব শ্বিলঙত। ঠিক আছে, তাৰপিছত 11 নম্বৰ প্ৰশ্ন যে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন। ক দিয়া আছে কাজী নজৰুল ইছলাম, খ
খ দি আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, গ দি আছে মুকুন্দ দাস, খ দি আছে মহম্মদ ইকবাল। সো গতিকে খ নম্বৰটো হৈ যাব ৰাইট এনচাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। তাৰপিছত 12 নম্বৰ প্ৰশ্ন যে ছাত্ৰ সংসদ কাৰ নেতৃত্বত গঠন কৰা হৈছিল। সো কিছুমান প্ৰশ্ন কিছুমানৰ যি লিখা আছে লিখাবোৰ অসমীয়া লিখাত অকণমান ভুল হৈ আছে, সেইটো মই মুখেৰে যিটো কৈ আছোঁ সেইটো শুদ্ধ, ঠিক আছে। মুখেৰে ভালকৈ শুনিবা, মোৰ যিটো ভইচ আহি আছে তোমালোকৰ মোবাইল ফোনত। সো 12 নম্বৰ প্ৰশ্ন ছাত্ৰ সংসদ কাৰ নেতৃত্বত গঠন কৰা হৈছিল। ক দি আছে শচীন্দ্ৰ চন্দ্ৰ নন্দী, খ দি আছে মুকুন্দ দাস, গ দি আছে কৃষ্ণ কুমাৰ মিত্ৰ আৰু ঘ দি আছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। সো গতিকে ঘ হৈ যাব ৰাইট এনচাৰ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। তাৰপিছত 13 নম্বৰ প্ৰশ্ন যে বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা কোনে জাতীয় শোক দিৱস পালন কৰিছিল। কোনে জাতীয় শোক দিৱস পালন কৰিছিল, অসমবাসীয়ে নে বংগবাসীয়ে। গ দি আছে ভাৰতবাসী আৰু ঘ দি আছে কলিকতাবাসীয়ে, গতিকে বংগবাসীয়ে হৈ যাব খ নম্বৰটো। বংগবাসীয়ে শোক দিৱস পালন কৰিছিল, জাতীয় শোক দিৱস। তাৰপিছত 14 নম্বৰ প্ৰশ্ন যে বন্দে মাতৰম গীতটিৰ ৰচক কোন। ক দি আছে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়, খ দি আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, গ দি আছে মুকুন্দ দাস, খ দি আছে নজরুল ইসলাম। সো এনসারটা হয়ে যাব ক বঙ্কিম চন্দ্র চট্টোপাধ্যায়। বানামটো তোমালোকে এইটো চাই ল'বা, বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়, এইটো বানাম ঠিকে আছে, ঠিক আছে। টাইপিং কৰোঁতে অকণমান বানামটো হেৰি হৈ গৈছে, কিন্তু মই যিটো শুদ্ধ সেইটো মই তোমালোকক দেখাই দিম, এইটো শুদ্ধ। তাৰপিছত 15 নম্বৰ যে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল কৃষ্ণ কুমাৰ মিত্ৰ, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, খ দি আছে ভূপেন্দ্ৰনাথ দত্ত, খ দি আছে কুমুদিনী মিত্ৰ। সো গতিকে কোনটো হৈ যাব ৰাইট এনচাৰ ক নম্বৰটো কৃষ্ণ কুমাৰ মিত্ৰ। কৃষ্ণ কুমাৰ মিত্ৰ আছিলে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক। ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। তাৰপিছত 16 নম্বৰ প্ৰশ্ন যে ভূপেন্দ্ৰনাথ দত্তই সম্পাদনা কৰা কাকতৰ নাম কি আছিল। ক নম্বৰ দি আছে সন্ধ্যা, খ দি আছে হিতবাদী, গ দি আছে যুগান্তৰ আৰু ঘ দি আছে দি ডন। সো গতিকে শুদ্ধ উত্তৰটো হ'ব গ যুগান্তৰ। ভূপেন্দ্ৰনাথ দত্তই সম্পাদন কৰা কাকতৰ নাম আছিল যুগান্তৰ। তাৰপিছত যি 17 নম্বৰ আছে এইটো হয় ৰ হ'ব ইয়াত, ঠিক আছে। সিৰাজ দৌলাৰ নাটকখন কোনে লিখিছিল। অ দিয়া আছে অৰবিন্দ, খ দিয়া আছে ক্ষীৰোদ প্ৰসাদ, তাৰপিছত উল্টা পাল্টা আছে ঘ দিয়া আছে অমৃতলাল বসু আৰু গ দিয়া আছে গিৰীশ ঘোষ। সো গতিকে গ নম্বৰটো হৈ যাব ৰাইট এনচাৰ গিৰীশ ঘোষ হৈছিলে সিৰাজ দৌলাৰ নাটকখনৰ লিখিছিল। 18 নম্বৰ প্ৰশ্ন যে বংগীয় কলা সংসদ কাৰ প্ৰচেষ্টাত গঠন হৈছিল। ক দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, খ দিয়া আছে মুকুন্দ দাস, গ দিয়া আছে অৱনীন্দ্ৰনাথ ঠাকুৰ আৰু ঘ দিয়া আছে প্ৰফুল্ল ৰায়। শুদ্ধ উত্তৰটো হ'ব অৱনীন্দ্ৰনাথ ঠাকুৰ। তাৰপিছত 19 নম্বৰ প্ৰশ্ন যে বংগমাতাক কোনে ভাৰত মাতাৰ ৰূপ দিছিল। ভাৰত মাতাৰ হ'ব, ঠিক আছে, ভাৰত মাতাৰ ৰূপ দিছিল। গতিকে কোনটো হৈ যাব ক দি আছে অবীন্দ্ৰনাথ ঠাকুৰ, খ দি আছে ভগিনী নিবেদিতাই, গ দিয়া আছে মুকুন্দ দাস আৰু ঘ দিয়া আছে প্ৰফুল্লচন্দ্ৰ ৰায়। ইয়াত বাই হৈ আছে ৰায় হ'ব দেই, বানামবিলাক নাজানো, ৰবিলাক কিয় ব হৈ আছে। সো গতিকে উত্তৰটো মই ভালদৰে দিছোঁ। সো গতিকে এইটো হৈ যাব ভগ্নী নিবেদিতাই, যিটো বংগমাতাক কোনে ভাৰত মাতাৰ ৰূপ দিছিল, গতিকে ভগ্নী নিবেদিতাই। তাৰপিছত 20 নম্বৰ প্ৰশ্ন যে কোনখন পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা আখ্যা দিছিল। গতিকে এইটো এনচাৰ হৈ যাব দি ডন, এইখন পত্ৰিকাই। তাৰপিছত 21 নম্বৰ প্ৰশ্ন যে বংগ জাতীয় বিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হয়। ক নম্বৰ দি আছে 1905 চনৰ 6 আগষ্ট, খ দি আছে 1905 চনৰ 5 আগষ্ট, গ দি আছে 1905 চনৰ 8 নৱেম্বৰত আৰু ঘ দি আছে 1906 চনৰ 11 মাৰ্চত। গতিকে উত্তৰটো হ'ব 1905 চনৰ 6 আগষ্টত। তাৰপিছত 22 নম্বৰ প্ৰশ্ন যে বংগ জাতীয় মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হয়। গতিকে 1906 চনত।
তাৰপিছত 23 নম্বৰ প্ৰশ্ন, জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত কি বিদ্যালয় গঢ়ি উঠে? ক নম্বৰ দিছে সমাৰ্থ বিদ্যালয়, খ দিছে জাতীয় বিদ্যালয়, গ দিছে বিহাৰ বিদ্যাপীঠ, খ দিছে ৰাষ্ট্ৰীয় বিদ্যালয়। সো গতিকে গ নম্বৰটো হৈ যাব ৰাইট এনসাৰ বিহাৰ বিদ্যাপীঠ। এতিয়া 24 নম্বৰ প্ৰশ্ন, যে ভাৰতী নামৰ পত্ৰিকাখন কোনে সম্পাদন কৰিছিল? ক দি আছে বীৰেন্দ্ৰলাল মিত্ৰ, খ দি আছে কুমুদিনী সেন, গ দি আছে মুকুন্দ্ৰ দাস আৰু খ দি আছে সৰলা দেৱী চৌধুৰীণী। সো গতিকে খ নম্বৰটো হৈ যাব ৰাইট এনসাৰ সৰলা দেৱী চৌধুৰীণী। তাৰপিছত 25 নম্বৰ প্ৰশ্ন, যে ভাগিনী নিবেদিতাৰ জন্মস্থান ক'ত? এইটো হৈ যাব আয়াৰলেণ্ডত। তাৰপিছত 26 নম্বৰ প্ৰশ্ন, যে স্বদেশী ভাণ্ডাৰ কোনে স্থাপন কৰিছিল? ক নম্বৰ দি আছে বিপিন চন্দ্ৰ পালে, খ দি আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, গ দি আছে এইটো তোমালোকে মই চেক কৰি দি আছোঁ এইটো কি আছে, যেটো গ আছে গটো হ'ব এইটো ৰ হ'ব, ঠিক আছে, অৰবিন্দ ঘোষে আৰু যি ঘ নম্বৰ আছে গিৰীশ ঘোষে। সো গতিকে এনসাৰটো হৈ যাব ৰবীন্দ্ৰনাথ ঠাকুৰ। মুঠতে মই এনসাৰখিনি ধুনীয়াকৈ দিছোঁ যাতে এনসাৰখিনিত কোনো ভুল নাথাকে, সেইকাৰণে মই ৰিচেক যেতিয়া কৰিছোঁ ফাইলত মই এনসাৰখিনিক ভালকৈ টকাই ৰাখিছোঁ, বাকী অপশ্যনত কি ভুল হয় দেখাৰ দৰকাৰ নাই। সেইকাৰণে অপশ্যনখিনি হৈছে আমাৰ মেইন অপশ্যন আৰু কুৱেশ্যনটো, যেটো এনসাৰ হ'ব এইটো আৰু কুৱেশ্যনটো ইম্পৰ্টেণ্ট। 27 নম্বৰ প্ৰশ্ন, 1907 চনত কোনে লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল? এই দি আছে আচাৰ্য প্ৰফুল্ল ৰায়ে, এইটো বাই হৈ আছে ৰাই হ'ব। তাৰপিছত খ হ'ব নীলৰতন, ৰ হ'ব নীলৰতন চৰকাৰে, গ হ'ব ভূপেন্দ্ৰনাথ দত্তই, খ হ'ব জামছেদজী টাটাই। সো গতিকে খ নম্বৰ হৈ যাব ৰাইট এনসাৰ জামছেদজী টাটাই 1907 চনত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল। তাৰপিছত 28 নম্বৰ প্ৰশ্ন, যে কাৰ নেতৃত্বত সৰ্বভাৰতীয় মুছলিম লীগ গঠন হৈছিল? ক দি আছে মহম্মদ আলী জিন্নাৰ, খ দি আছে বিকৰুল মুলকৰ, গ দি আছে সামিউল্লাহ, গ নম্বৰটো যেটো আছে তোমালোকে ৰ হ'ব এইটো, ঠিক আছে, সামিউল্লাৰ, তাৰ ঘ দি আছে কালাম আজাদ। সো গতিকে এনসাৰটো হ'ব সামিউল্লাৰ। সো গতিকে ইয়াত ব আছে কিন্তু এনসাৰটো মই ঠিকেই লিখিছোঁ, ৰ লিখিছোঁ, ঠিক আছে, সামিউল্লাৰ। সেইকাৰণে কৈছে এনসাৰটো ঠিকে আছে, সেইটো লৈ টেনশ্যন কৰি থাকিব দৰকাৰ নাই। 29 নম্বৰ প্ৰশ্ন, বংগ বিভাজন কেতিয়া ৰদ হৈছিল? সো গতিকে এতিয়া ৰদ হৈছিল 1911 চনত নে 1905 চনত নে 1908 চনত নে 1919 চনত? গতিকে উত্তৰটো হ'ব ক 1919 চনত। তাৰপিছত 30 নম্বৰ প্ৰশ্ন, যে শাসন আৰু শোষণ একেলগে চলোৱা হ'ব বুলি কোনে কৈছিল? ক দিছে যে ক নম্বৰটো দিছে যে ৰবাৰ্ট ব হৈ আছে ৰবাৰ্ট ক্লাইভে, খ দি আছে লৰ্ড মিণ্টই নে গ নম্বৰ লৰ্ড কাৰ্জনে নে ঘ নম্বৰ লৰ্ড মাউণ্টবেটেনে? সো গতিকে এনসাৰটো হৈ যাব লৰ্ড কাৰ্জনে, ঠিক আছে, গ নম্বৰটো হৈ যাব ৰাইট এনসাৰ। তাৰপিছত 31 নম্বৰ প্ৰশ্ন, যে 1906 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনৰ সভাপতি আছিল? ক নম্বৰ দি আছে মহাত্মা গান্ধী, খ দি আছে সুভাষ চন্দ্ৰ বসু, গ দি আছে গোপাল কৃষ্ণ গোখলে আৰু ঘ দি আছে দাদা ভাই নৌৰোজী। সো গতিকে দাদা ভাই নৌৰোজী হৈ যাব ৰাইট এনসাৰটো, ঘ নম্বৰটো, ঠিক আছে। তাৰপিছত 32 নম্বৰ প্ৰশ্ন, 32 নম্বৰ প্ৰশ্ন, যে স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত কি বিপ্লৱৰ সূচনা হৈছিল? উত্তৰ কি হ'ব সশস্ত্ৰ বিপ্লৱ। তাৰপিছত 33 নম্বৰ প্ৰশ্ন, যে কোনটো সিদ্ধান্তই ব্ৰিটিছ চৰকাৰৰ ব্যৰ্থতা সুস্পষ্ট কৰিছিল? ক নম্বৰ দি আছে বংগভংগ, খ দি আছে বংগ একত্ৰীকৰণ, গ দি আছে প্ৰফুল্ল চাকি ফাঁচী, তাৰপিছত যি ঘ নম্বৰ আছে দমনমূলক নীতি। গতিকে কোনটো হৈ যাব খ নম্বৰ বংগ একত্ৰীকৰণ, ঠিক আছে। তাৰপিছত 34 নম্বৰ প্ৰশ্ন, যে কোনজন ভাইচৰয়ে মুছলিম লীগ গঠনত সহায় কৰিছিল? ক নম্বৰ দি আছে লৰ্ড কাৰ্জন, খ দি আছে লৰ্ড মিণ্টো, গ দি আছে লৰ্ড ডেলহাউচি আৰু ঘ দি আছে লৰ্ড বিপন। সো এনসাৰটো হৈ যাব লৰ্ড মিণ্টন। 34 নম্বৰ প্ৰশ্ন হৈ যাব লৰ্ড মিণ্টো। তাৰপিছত 35 নম্বৰ প্ৰশ্ন, যে বিদেশী বস্তু বৰ্জনৰ প্ৰস্তাৱ কাৰ সভাপতিত্বত গ্ৰহণ কৰা হয়? ক নম্বৰ দি আছে কৃষ্ণ কুমাৰ মিত্ৰ, খ দি আছে সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায়, তাৰপিছত গ দি আছে নীলৰতন চৰকাৰ,
আৰু ঘ দিয়া আছে মানিক চন্দ্ৰ নন্দী। সো গতিকে ঘ নম্বৰটো হৈ যাব ৰাইট এনসাৰ মানিক চন্দ্ৰ নন্দী। তাৰপিছত 36 নম্বৰ প্ৰশ্ন দিয়া আছে যে চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? 1907 অপশ্যন এ ক দিয়া আছে 1857 চনত, খ দিয়া আছে 1905 চনত, গ দিয়া আছে 1826 চনত আৰু ঘ দিয়া আছে 1870 চনত। গতিকে ক নম্বৰটো হৈ যাব ৰাইট এনসাৰ 1857 চনত। তাৰপিছত 37 নম্বৰ প্ৰশ্ন যে ঋষি অৰবিন্দই সম্পাদন কৰা কাকতখনৰ নাম কি আছিল? ক দিয়া আছে যুগান্তৰ, খ দিয়া আছে হিতবাসী, গ দিয়া আছে বন্দে মাতৰম, ঘ দিয়া আছে মাতৃভূমি। গতিকে গ নম্বৰটো হৈ যাব ৰাইট এনসাৰ বন্দে মাতৰম। 38 নম্বৰ প্ৰশ্ন যে ভাই ভাই এক ঠাই কোনে ৰচনা কৰিছিল? ক দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰে, খ দিয়া আছে মুকুন্দ দাসে, গ দিয়া আছে নজৰুল ইছলামে আৰু ঘ দিয়া আছে প্ৰফুল্ল ৰায়ে। সো গতিকে ক নম্বৰটো হৈ যাব ৰাইট এনসাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে। 39 নম্বৰ প্ৰশ্ন যে মাৰ্গাৰেট এলিজাবেথ নবেল কি নামেৰে জনাজাত? ক দিয়া আছে লেডি উইথ দ্য লেম্প, খ দিয়া আছে সিস্টাৰ এলিজাবেথ, গ দিয়া আছে ভগিনী নিবেদিতা, ঘ দিয়া আছে বীৰাংগনা। সো গতিকে এনসাৰটো হৈ যাব গ ভগিনী নিবেদিতা। তাৰপিছত 40 নম্বৰ প্ৰশ্ন যে বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো প্ৰকাশ কৰা পত্ৰিকাখনৰ নাম কি? ক দিয়া আছে যুগান্তৰ, খ দিয়া আছে বন্দে মাতৰম, গ দিয়া আছে সঞ্জীৱনী, ঘ দিয়া আছে হিতবাদী। সো গতিকে সঞ্জীৱনী হৈ যাব ৰাইট এনসাৰ। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট। তাৰপিছত 41 নম্বৰ প্ৰশ্ন যে নৱগঠিত অসম প্ৰদেশৰ জনসংখ্যা কিমান আছিল? গতিকে কিমান আছিল ডাইৰেক্ট মই উত্তৰত যাম। ক নম্বৰটো হৈ যাব ৰাইট এনসাৰ 41,50,000। তাৰপিছত 42 নম্বৰ প্ৰশ্ন যে ব্যামফিল্ড ফুলাৰ কোন আছিল? এইটো হৈছে ব্যামফিল্ড ফুলাৰ কোন আছিল? ক দিয়া আছে অসমৰ মুখ্য আয়ুক্ত, খ দিয়া আছে গভৰ্ণৰ জেনেৰেল, গ দিয়া আছে ভাইচৰয়, ঘ দিয়া আছে লেফটেনেণ্ট গভৰ্ণৰ। সো গতিকে অপশ্যন ক নম্বৰটো হৈ যাব ৰাইট এনসাৰ অসমৰ মুখ্য আয়ুক্ত। এইটো হৈছে মেইন, বাকী চাব দৰকাৰ নাই। তাৰপিছত 43 নম্বৰ কুৱেশ্যন যে উৰিষ্যাত কেতিয়া দুৰ্ভিক্ষই দেখা দিছিল? ক দিয়া আছে 1426 চনত, খ দিয়া আছে 1826 চনত, গ দিয়া আছে 1866 চনত, ঘ দিয়া আছে 1872 চনত। গতিকে 1866 চনত উৰিষ্যাত দুৰ্ভিক্ষই দেখা দিছিল। গ নম্বৰটো হৈ যাব ৰাইট এনসাৰ। তাৰপিছত 44 নম্বৰ প্ৰশ্ন যে ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী সংমণ্ডলৰ জনসংখ্যা কিমান আছিল? 31 নিযুত। গতিকে গ নম্বৰটো হৈ যাব ৰাইট এনসাৰ 31 নিযুত। তাৰপিছত 45 নম্বৰ প্ৰশ্ন যে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ জনসংখ্যা আছিল কিমান? 3,10,00,000। ঠিক আছে, ঘ নম্বৰটো হৈ যাব ৰাইট এনসাৰ 3,10,00,000। এইটো হৈছে 45 নম্বৰ প্ৰশ্নৰ উত্তৰ 3,10,00,000। এইটো হৈছে ৰাইট এনসাৰ। তাৰপিছত 46 নম্বৰ প্ৰশ্ন যে বংগ প্ৰদেশখনৰ জনসংখ্যা আছিল কিমান? বংগ প্ৰদেশখনৰ জনসংখ্যা আছিল 5,40,00,000। খ হৈ যাব ৰাইট এনসাৰ। তাৰপিছত 47 নম্বৰ প্ৰশ্ন যে বংগ প্ৰদেশৰ ৰাজধানী আছিল ঢাকা নে কলিকতা নে শ্বিলং নে পাটনা? সো গতিকে অপশ্যন খ হৈ যাব ৰাইট এনসাৰ কলিকতা। তাৰপিছত 48 নম্বৰ প্ৰশ্ন যে বংগ বিভাজনৰ পৰিকল্পনা আছিল কাৰ আছিল? কি আছিল বংগ যি পৰিকল্পনাটো পাতিছিলে কিহৰ কাৰণে? ৰক্ষণশীল নে অপৰিকল্পিত নে প্ৰতিক্ৰিয়াশীল নে ফলপ্ৰসূ? সো গতিকে এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো এনসাৰ হৈ যাব প্ৰতিক্ৰিয়াশীল। বংগ বিভাজনৰ পৰিকল্পনা আছিল প্ৰতিক্ৰিয়াশীল। তাৰপিছত 49 নম্বৰ প্ৰশ্ন যে কোন কলেজৰ ছাত্ৰই পোনপ্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰিছিল? কটন কলেজ, খ দিয়া আছে যাদৱপুৰ কলেজ, গ দিয়া আছে ৰিপন কলেজ, ঘ দিয়া আছে এন্থনী কলেজ। সো গতিকে গ হৈ যাব ৰাইট এনসাৰ ৰিপন কলেজ। তাৰপিছত 50 নম্বৰ প্ৰশ্ন যে বংগভংগৰ বিৰুদ্ধে কিমান তাৰিখে কলিকতাত হৰতাল পালন কৰা হয়? গতিকে এইটো হৈছে 16 অক্টোবৰত। তাৰপিছত 51 নম্বৰ প্ৰশ্ন যে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল? গতিকে কৃষ্ণ কুমাৰ মিত্ৰ। এইটো আমি আগতে উল্লেখ কৰিছোঁ, তথাপি ইয়াতো দিছোঁ, এইটো ইম্পৰ্টেণ্ট কাৰণে। তাৰপিছত 52 নম্বৰ প্ৰশ্ন যে বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো ক'ত প্ৰকাশ পাইছে? গতিকে এইটো আমি ডিছকাছ কৰিছোঁ আৰু দিছোঁ ইম্পৰ্টেণ্ট যে সঞ্জীৱনী পত্ৰিকাত।